হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই নাজমিন। আজি আকৌ হাঁহৰ মাংসৰ এটা নতুন ৰেচিপি লৈ আনিছোঁ। ভিডিঅ'টো শেষলৈ চাব, স্কিপ নকৰিব। হাঁহটো আজি মই নিজে চাফা কৰিছোঁ। এয়া চাওকচোন, গোটেই গেছটোৱে লেতেৰা হৈ গৈছে, ইমান তেল পৰিছে। এইফালে নাৰিকলটো চাফা কৰি ল'লোঁ, নাৰিকলেৰে বনাম আজি। এনেইতো আমাৰ দৈ আৰু আলু দিয়ে হাঁহৰ তৰকাৰীখন খোৱা হয়, কিন্তু আজি এওঁ হাঁহটোৰ লগতে একেলগে এযোৰ নাৰিকলো লৈ আহিলে। সেইকাৰণে নাৰিকলে দিয়ে খাওঁ বুলি ভাবিলোঁ। নাৰিকলটো ৰুকি ল'লোঁ মই। এইফালে মছলাখিনিও ৰেডি কৰি লওঁ। আজি মই গুড়ি মছলা বেছি ব্যৱহাৰ নকৰোঁ। এয়া জিৰা গুটি লৈছোঁ 2 চামুচ, আৰু অকণমান চফ লৈছোঁ। এয়া ধনিয়া গুটি, এয়া জালুকৰ গুটি, এয়া শুকান জলকীয়া। আপোনালোকে জলকীয়াটো কম বেছি পৰিমাণে ল'ব পাৰে, মই কমাই লৈছোঁ। এয়া নিমখ অকণমান দি ভালকৈ পিচি ল'ম। নিমখটো দিলে পেষ্টটো অকণমান মিহি হয় বেছিকৈ। এয়া পিচি ল'লোঁ। এয়া মছলাখিনি পিচি হৈ গ'ল। এতিয়া ইয়াতে নাৰিকলখিনি পিচি ল'ম। নাৰিকলখিনি একেবাৰে মিহি কৰি দিব, মানে ডখৰা ডখৰ হৈ থাকিলে ভাল নালাগে, একেবাৰে মিহি পেষ্ট হৈ যাব লাগিব। নাৰিকলখিনিও হৈ গ'ল। এইবাৰ মই আদা নহৰুখিনি পিচি ল'ম। এয়া গোটেইখিনি মছলা পিচি হৈ গ'ল। এতিয়া কেৰাহীত তেল, পিঁয়াজ আৰু তেজপাত দি এয়া আদা নহৰুখিনি দি দিলোঁ। অকণমান লাৰি ল'ম। অকণমান লাৰি লৈ ইয়াতে মাংসখিনি দি দিছোঁ। এয়া পিচি থোৱা মছলাখিনিও দি দিলোঁ। ভালকৈ লাৰি লওঁ, মছলাটো মিক্স কৰি লওঁ। এয়া নিমখ দিলোঁ, হালধি, এয়া জলকীয়া গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ মিক্স কৰি দিছোঁ। বেছি দিয়া নাই মই, অলপমান দিছোঁ। অলপ অলপ পানী দি দি এই তৰকাৰীখন এনেদৰে যিমানেই লাৰিব সিমানেই তৰকাৰীখনৰ টেষ্টটো বাঢ়ি যায়। মাংসখিনি 30% সিজাই ল'ব লাগিব এনেকৈ লাৰি লাৰি। তাৰপিছত ইয়াতে নাৰিকলৰ পেষ্টখিনি দি দিম। এয়া নাৰিকলৰ পেষ্টখিনি দিও ভালকৈ লাৰি ল'ব লাগিব, যাতে নাৰিকল আৰু তেলটো ছেপাৰেট হৈ যায়। তাৰপিছত ইয়াতে আৰু অলপমান মই এনেকৈ পানী দিম আৰু লাৰিম, মানে লাৰিয়ে থাকিব লাগিব তৰকাৰীখন। এয়া আলুখিনিও দি দিলোঁ। এতিয়া আলুখিনি দিও ভালদৰে লাৰি থাকিব লাগিব। মাংসখিনি 50% সিজাৰ পিছতহে আলুখিনি দিছোঁ মই ইয়াতে। তাৰপিছত ইয়াতে গৰম মছলা কেইটা দিছোঁ। লাৰি থাকিব লাগিব। এতিয়া ইয়াতে মই গৰম পানী দি দিছোঁ আৰু সিজিবলৈ দিম। এয়া চাওকচোন, তৰকাৰী ৰেডিয়ে হৈ গ'ল। এইফালে চালাডখিনিও ৰেডি কৰি ল'লোঁ। এয়া বাঢ়ি লওঁ আহকচোন। নাৰিকলেৰে এই তৰকাৰীখনৰ জুতি আৰু বাঢ়ি যায়। আপোনালোকে যদি নাৰিকল দি এই তৰকাৰীখন এনেধৰণে খোৱা নাই, তেন্তে খাই চাব, বহুত সোৱাদ লাগে খাবলৈ। তৰকাৰীখন হোৱাৰ পিছত ৰ'বই নোৱাৰিলোঁ, পলম নকৰি ভাতখিনি বাঢ়িয়ে ল'লোঁ। আৰু দেৰি নকৰোঁ, ভাতখিনি খাই লওঁ দেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। তেন্তে আজিলৈ বাই।